তেনেহ'লে মোক নিঃসন্দেহে তোমালোকে বুজিব পাৰে। ৰামচন্দ্ৰ হৈছে এই ৰাজ্যৰ ৰজা আৰু ৰজা আমাৰ সকলোৰে পিতা মাতা। তোমালোকৰ আই এইবিলাক কথা তোমালোকে পাছতো জানিব পাৰিবা। হস্ত শিক্ষাৰ লগতে তোমালোকো ধন বিশ্বাস হ'ব লাগিব পাৰিব। মই যে তোমালোকক কেইদিনমান ধনবিদ্যাৰ আৰ্হি দেখুৱাইছিলো, সেয়া বাৰু তোমালোকৰ মনত আছেনে? তেনেহ'লে আজি তোমালোকে সেইয়াকে মোৰ আগত প্ৰদৰ্শন কৰি দেখুৱাব লাগিব। আৰম্ভ কৰা বাচ্চাহঁত। এতিয়া বাৰু তোমালোকে প্ৰদৰ্শন কৰাচোন। আৰম্ভ কৰা। মই তোমালোকক তুমি গেলে ভালকে এনে করলে হব 30% এই জগততে কোন একজন বীর যোদ্ধারূপে ক্ষমা প্রতিষ্ঠিত খন্তেককৈ কবিৰৰ বিশ্ব